হাই ফ্ৰেণ্ড, আশা কৰোঁ সকলো ভালে আছে। আজি অন্য এটা ভিডিঅ' লৈছোঁ, তেনেকৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে জানি লওক, মোৰ নাম ৰাহুল আৰু মোৰ ইউটিউব চেনেল ৰাহুল ব্লগ 50। মোৰ চেনেলত পাব গুটি কেনেকৈ গজাব লাগে, সাৰ কেনেকৈ দিব লাগে, ভিটামিন কি দিব, ফাংগিচাইড লাগিলে কি দিব আৰু পোক লাগিলে কি দৰৱ দিব, এই সকলোবোৰ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেনেকৈ ব'লক ভিডিঅ'টো আৰম্ভ। কেৰেলা খেতি বৰলা পোকে বিন্ধা এই ভিডিঅ' চোৱাৰ পিছত আপোনালোকে কেৰেলা খেতিয়ে ভৱিষ্যতলৈকে আপোনাৰ জানিব পাৰিব, সাৰ কি দিব লাগিব, অৰ্গেনিক কৰিলে কেনেকৈ কৰিব লাগিব আৰু কেনেকৈ কৰিলে আপোনাৰ প্ৰডাকশ্যনটো বাঢ়িব। গতিকে আপোনাৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব, যাতে সম্পূৰ্ণ বুজিব। আজি ভিডিঅ' লৈ আহিছোঁ কেৰেলা খেতি কি কি সাৰ দিব লাগে আৰু অৰ্গেনিক কৰিলে কেনেকৈ কৰিব লাগে, এই সকলোবোৰ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব, যাতে সম্পূৰ্ণ বুজি পায়। মই এই গাঁত খান্দিছোঁ 1.5 ফুট দ, 1.5 ফুট বহল। তাৰপিছত ইয়াত আপোনাক কি দিব লাগিব আপোনালোকক দেখাইছোঁ। তো মই লৈছোঁ মেটেকা এটা বহুত ভাল সাৰ। এতিয়া আপোনাৰ যেতিয়া শুকাই যায় তেতিয়া আপুনি এইখিনি মই কালেক্ট কৰি থৈছোঁ। তাৰপিছত ইয়াত দিম মই অকণ মাটি, এইখিনি দিয়াৰ পিছত আকৌ অকণমান দিম গোবৰ, তাৰপিছত অকণমান দিম, তাৰপিছত মই অকণমান দিম ছাগলী গোবৰ। তো আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব, যাতে আপুনি সম্পূৰ্ণ বুজি পায়। তো মই এইখিনি বস্তু এটা এটাকৈ দি আছোঁ, আপোনালোকে চাই থাকিব। এই গাঁতটোত দিলোঁ প্ৰথমে মই মেটেকা, তাৰপিছত অলপমান মাটি দি দিছোঁ, তাৰপিছত আকৌ শুকান গোবৰ দিলোঁ, তাৰপিছত আকৌ অকণ মাটি দিলোঁ, তাৰপিছত দিব আপোনাৰ ছাগলী গোবৰ, তাৰপিছত আপোনাৰ জাবৰ জোঁথৰ যদি গোটাই থৈছে সেইখিনিও দিব পাৰিব। এইভাগে আপোনালোকে তৰপে দি গোটেই গাঁতটো ভালকৈ পুতি দিব। পুতাৰ পিছত আপুনি পুলিটো লগাই দিব পাৰিব। সেইখিনি লগে পুলিটো লগাব পাৰিব, নহ'লে আপোনাৰ 4-5 দিন ৰাখি দিব বা এসপ্তাহ ৰাখি দিলে বেছি ভাল হয়। তেতিয়া আপোনাৰ জাবৰটো পচি যাব, গোটেইখিনি বস্তু পচি যাব, তেতিয়া পুলিটো সোনকালে উঠি যায়। তো মই এইখিনি গোটেইখিনি বস্তু পচা আছে, সেইকাৰণে মই পুলিটো লগে লগাম। তো আপোনালোকে চাই থাকিব। এতিয়া মোৰ প্ৰায় ৰেডি হৈ গ'ল গাঁতটো। এতিয়া মই লাষ্ট দিম এইটো ছাগলী গোবৰ দিয়াৰ পিছত মই পুলিটো লগাব পাৰিম। তো আপোনালোকে এইভাগে গাঁতটো ধুনীয়াকৈ আগতে প্ৰিপেয়াৰ কৰি ল'ব। এই গাঁত ভৰ্তি হোৱাৰ পিছত এয়া মই পুলি ৰেডি কৰি থৈছোঁ। মই এনেকুৱা পুলিবোৰ কেনেকৈ কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'ত লিংক দিয়া থাকিব, আপোনালোকে তাত চাই ল'ব পাৰিব। যদি এইভাগে পুলিটো আপোনাৰ কৰি লয়, তেতিয়া আপোনাৰ এইভাগে কৰি ল'লে আপোনাৰ পোক পৰুৱা খোৱাৰ চান্স নাথাকে। তো মই কেনেকৈ গুটিবোৰ গজাই লওঁ, মই তলত ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈ চাই ল'ব। নহ'লে ওপৰত আই কাৰ্ড চলিব, তাতেও আপোনাৰ এই ভিডিঅ' চলি থাকিব, তাতে আপোনাৰ গৈ চাই ল'ব পাৰিব। এয়া মোৰ কেৰেলা পুলিটো ৰোৱা প্ৰায় হৈ গ'ল, তাৰপিছত মাজে মাজে পানীটো দি থাকিলেই হৈ গ'ল। এই মই কেৰেলা গছ আজি 1.5 মাহ হৈ গ'ল। 1.5 মাহ পিছত চাই লওক ধুনীয়াকৈ পুলিখিনি উঠি আহিছে। এইখিনি আপোনাৰ তৰপে দিয়াৰ পিছত ইয়াত এতিয়া মই বেলেগ একো দিয়া নাই, এতিয়া গছটো উঠি আছে। মাজে মাজে খালি পানীটো দিছোঁ। ইয়াৰ অকণ 2-এটা কলিও অহা আৰম্ভ কৰিছে। তাৰপিছত ইয়াৰ কাম হ'ব আপোনাৰ ইয়াৰ তলৰ যোনখিনি ডাল আহিব, সৰু পাত আহিব, সেইবোৰ আপোনাৰ মাজে মাজে কাটি যাব লাগিব। গছৰ তলৰ পৰা যোনখিনি ডাল আহে সেইবোৰ যদি আপুনি কাটি নিদিয়ে, আপোনাৰ তেতিয়াও আপোনাৰ প্ৰডাকশ্যনটো কমি যায়। আৰু তলৰ পৰা যিমান পাত থাকে সেইখিনি গোটেইখিনি কাটি দিব, তেতিয়া আপোনাৰ প্ৰডাকশ্যনটো বহুত বাঢ়ি যায়। এই কেৰেলা পুলিটো আপোনাৰ হেন্দালি পোৱাৰ লগে লগে তাৰ 2 হাতমান বগাব দিব, তাৰপিছত তাৰ আগটো কাটি দিব। যদি আগটো কাটি নিদিয়ে তেতিয়াও আপোনাৰ প্ৰডাকশ্যনটো বহুত কমি যায়। যেতিয়া আগ কাটি দিব, তেতিয়া সেই নতুন আকৌ ব্ৰাঞ্চ মাৰিব, এই ব্ৰাঞ্চৰ পৰাই আপোনাৰ প্ৰডাকশ্যন পাব। মই আগত কৈছিলোঁ যে গুৰিৰ পৰা যিমান সৰু পাত আহে, ডাল আহে, চব কাটি দিব লাগে। তো মই এইখিনি এটা এটা কাটি দিছোঁ। তো আপোনালোকে এইভাগে কাটি ল'ব। এইভাগে কাটি দিলে কি হ'ব, আপোনাৰ এই গুৰিত ধুনীয়াকৈ ৰ'দ পৰিব, আৰু যিমানেই ৰ'দ পৰিব সিমানেই আপোনাৰ গছৰ কাৰণে ভাল। আৰু যিমানেই ৰ'দ পৰিব সিমানেই গছৰ কাৰণে ভাল। আৰু কেৰেলা যদি কৰে আপোনাৰ ৰ'দ ঘাই জেগাত লগাব, তেতিয়া বেছি ভাল হয়। যদি আপোনাৰ চেঁচুক জেগা হয়, তেতিয়াও আপোনাৰ লগাটো বহুত কমি যায় আৰু উৎপাদনো কমি যায়। মাটিৰ পৰা হেন্দালিৰ পোৱালৈকে যিমান পাত আছে গোটেইখিনি কাটি দিব, আৰু তলৰ পৰা ডাল কিছুমান আহে সেইখিনিও কাটি দিব, তেতিয়া আপোনাৰ বহুত প্ৰডাকশ্যন বাঢ়িব। আৰু যিমান ৰ'দ পৰি থাকিব সিমানেই খেতিৰ কাৰণে ভাল। এতিয়া মোৰ এই পাতখিনি কাটি প্ৰায় হৈ গ'ল। যিমান তলৰ পৰা পাত আছিলে গোটেইখিনি কাটি দিলোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ ৰ'দ পাব, বতাহ পাব। গুৰিৰ পৰা 2 ফুটলৈকে যিমান ডাল আহে সেইখিনিও কাটি দিব। এই কেৰেলা গছ আজি মোৰ 70 দিন হ'ল। 70 দিন পিছত চাই লওক ধুনীয়াকৈ এয়া কলি অহা আৰম্ভ কৰিছে। 2-এটা কলি ধুনীয়াকৈ হৈ গৈছে। তো আপোনালোকে সেয়ে চাই থাকিব। এই কেৰেলা গছ বগাই যোৱাৰ পিছত তাৰপিছত আকৌ ওপৰত যদি আপোনাৰ বাজি ডাল আহে, যিখিনি আপোনাৰ কলি চলি নমাৰে, সেইখিনি ডাল মাজে মাজে কাটি দিব। আৰু ওপৰতো মাজে মাজে পাতবোৰ কাটি থাকিব। ওপৰৰ পৰাও পাতবোৰ কাটি দিব, তেতিয়া আপোনাৰ ওপৰৰ পৰা ৰ'দটো পৰিলেও গছৰ কাৰণে ভাল।
এতিয়ালৈকে মই অৰ্গেনিক কৰি আছিলোঁ। তো যদি আপোনালোকে বেছি উৎপাদন বিচাৰে তেতিয়া সাৰ হিচাপে ইউৰিয়া DAP পটাছ আৰু ছুপাৰ ফছফেট এইভাগে মিক্স কৰি দিব পাৰিব। লগতে জিংক বৰো মেগনেছিয়াম এনেকৈ ভিটামিন দিব আৰু পাতত স্প্ৰে কৰিব। পাতত পোক লাগিলে পোকৰ দৰৱ এটা স্প্ৰে কৰিব, লগত খোৱা গুড় অকণমান মিক্স কৰি ল'ব। আপোনাৰ যিকোনো এটা দৰৱ স্প্ৰে কৰিলে হ'ব। বৰলা পোকৰ কাৰণে মই ব্যৱহাৰ কৰোঁ বেৰিজ কোম্পানী বেৰিজ কেচবৰী। সেইটো আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰিব। সেইটো আপোনাৰ কেনেকৈ লগাব লাগে মই ইয়াত এতিয়া ভিডিঅ'ত দেখাই দিম। তো আপোনালোকে এইটো নিশ্চয় লগাব। এই দৰৱটো লগাৰ পিছত ইয়াৰ ৰিজাল্ট বৰ ধুনীয়া ৰিজাল্ট। আপোনালোকে নিশ্চয় এটা লগাই ল'ব। তো আপোনালোকে কেনেকৈ লগাব মই আগত দেখাই আছোঁ। এই দৰৱটো লগাবলৈ খুবেই সহজ। এই ঢাকনিটো ল'লে এই হুকটো তলত লগাই দিলে, তাৰপিছত এই টেমাটো তাত তলত অকণমান পানী দি দিব, তাৰপিছত এই দৰৱটো কাটি লৈ হুকটোত লগাই দিলেই হ'ল। তাৰপিছত আপোনাৰ হেণ্ডালিৰ তলত লগাই দিয়ক, আপোনাৰ ধুনীয়া ৰিজাল্ট আহিব। তাৰ আগতে এয়া পেকেটটো লৈছোঁ, এইটো বেৰিজ কেছ যোনটো লেয়াৰ বুলি কয়, সেইটো মই এতিয়া কাটি ল'ম। কাটি লৈ ইয়াত টেমাটো লগাই দিম। মই এই পেকেটটো কাটি হৈ গ'ল। তাৰপিছত ইয়াত চাই লওক দৰৱটো এনেকৈ টুকুৰা এটা ওলাব। টুকুৰাটোতে আপোনাৰ দৰৱ দিয়া থাকে, তাতে আপোনাৰ এই ব্ৰইলাৰটো আহি পৰেহি। তো মই এয়া হুকটো লগাই লৈ ধুনীয়াকৈ তো আপোনালোকে এইভাগে লগাই ল'ব। তাৰপিছত এই টেমাৰ তলত অকণমান পানী দি দিছোঁ। দি লৈ এই টেমাটো এইটো ঢাকনিটো লগাই দিম। লগাই লৈ আপোনাৰ হেণ্ডালিৰ তলত লগাই দিম। সেয়া মোৰ টেমাটো হৈ গ'ল ৰেডি। এতিয়া মই এই হেণ্ডালিৰ তলত লগাব পাৰিম। তো আপোনালোকে চাই লওক এইভাগে লগাই ল'ব। এইখন টেমাটো লগাৰ পিছত এয়া চাই লওক ধুনীয়াকৈ লগাই দিছোঁ। ইয়াৰ পিছত ৰিজাল্টখিনি আপোনালোকে দেখাই আছোঁ। এই দৰৱটো লগোৱা আজি এসপ্তাহ হ'ল। এসপ্তাহ পিছত ইয়াৰ ৰিজাল্ট কেনেকৈ আপোনালোকে চাই থাকিব। এয়া চাই লওক ধুনীয়াকৈ। ইয়াত ধুনীয়াকৈ বৰলখিনি ওপৰত পৰাৰ পিছত ইয়াত পানী অকণ দিয়াৰ কাৰণে ইয়াতে তলত মৰি আছে। এই বেৰিজ কেছটো আপোনাৰ সৰু এটা পায়, সৰুটো 45 ডেইজ আৰু ডাঙৰ এটা পায়, সেইটো 90 ডেইজৰ কাৰণে কাম কৰে। যেতিয়া আপোনাৰ 90 দিন আৰু 50 দিনত যে কাম শেষ হৈ যাব, তাৰপিছত ভিতৰৰ লেয়াৰটো আকৌ বদলি কৰি দিলে সি আকৌ ধুনীয়া কাম কৰি থাকিব। এতিয়া আপোনাৰ সকলো সাৰৰ দোকানতো পাব, এভেইলেবল আছে। এয়া মই লগাইছোঁ হাইব্ৰিড চিড। তো এইখিনি বৰ দীঘল হৈছে, প্ৰায় 1 হাত দীঘল। বৰলা পোকৰ কাৰণে লগাইছিলোঁ মই এই টেমাটো, যোনটো বেৰিজ কেছ বুলি কয় সেইটো। তাৰপিছত ইয়াৰ পাতবোৰ যোনটো পোকে খায় তাৰ কাৰণে যিকোনো এটা দৰৱ স্প্ৰে কৰিলে হৈ যায়। তো এয়া চাই লওক কেৰেলা ধুনীয়াকৈ ডাঙৰ হৈ গৈছে। বৰলা পোকৰ কাৰণে মই টেমাটো লগাইছোঁ বেৰিজ কেছ। তাৰপিছত পাতবোৰ পোকে খোৱাৰ কাৰণে যিকোনো দৰৱ এটা স্প্ৰে কৰিলে হয়। তাৰপিছত ইয়াৰ ৰিজাল্ট চাওক। মই এইখিনি দুটা কৰিছিলোঁ, তাৰ ইয়াৰ ৰিজাল্ট চাওক। ধুনীয়াকৈ কেৰেলাখিনি লাগি আছে। ভিডিঅ'টো চাই যদি ভাল পালে নিশ্চয় লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব। আপোনালোকে কমেণ্ট নকৰে, প্লিজ কমেণ্ট এটা কৰি জনাব আপোনালোকে এই আইডিয়াটো কেনে পালে। আগলৈও এইভাগে ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা খেতিৰ বিষয়ে জানিব লাগে যে মোক কমেণ্ট কৰি জনাব, মই উত্তৰ দিব চেষ্টা কৰিম। মই ভিডিঅ'ত দেখুৱাৰ দৰে প্ৰথমে গাঁত খান্দি তাৰপিছত জাবৰ জোঁথৰ দি গাঁতটো পুতি যদি আপোনাৰ খেতি কৰে তেতিয়া আপোনাৰ খেতিৰ উৎপাদন নিশ্চয় বাঢ়িব। এই ভিডিঅ' চাই আপোনাৰ নিশ্চয় উপকৃত হ'ব। গতিকে ভিডিঅ'টো যিমান পাৰে চবলৈ শ্বেয়াৰ কৰি দিব। পোকৰ দৰৱ স্প্ৰে কৰাৰ আগতে আপোনাৰ যোনখিনি ডাঙৰ ফল আছে সেইখিনি ছিঙি দিব। তাৰপিছত এই দৰৱটো স্প্ৰে কৰি দিব। দৰৱ স্প্ৰে কৰাৰ পিছত এসপ্তাহলৈকে ফল ছিঙিব নোৱাৰে। আজি এই ভিডিঅ'ত যদি আপোনালোকে জানিব পাৰিলে কেৰেলা খেতি কি কি সাৰ দিব লাগে, কি কি ভিটামিন দিব লাগে, অৰ্গেনিক কৰিলে কি দিব লাগে। ভিডিঅ' যদি ভাল লাগে লাইক কৰিব।